নমস্কাৰ নন্দন কানন চেনেললৈ আপোনাক স্বাগতম। ইতিহাসে ঢুকি নোপোৱা কিছু কথা কাহিনী প্ৰবাদ বা কিংবদন্তি ৰূপে জনমানসত ৰৈ যায়। ঠিক তেনে এটা কাহিনী হৈছে বিশ্বনাথ জিলাৰ গুপ্তকাশী বিশ্বনাথ ধামৰ ভালুক গোসাঁই। দেখাত কেইবাখনো মুখাবয়ৱেৰে শিলত কটা এটি ভালুকৰ দৰে মূৰ্তি। এই মূৰ্তিটোৰ ইতিহাস সম্পৰ্কে একো জনা নাযায়। মূল বিশ্বনাথ মন্দিৰৰ গাতে লাগি থকা চৌহদতে এই মূৰ্তিটো বিৰাজমান। ইয়াৰ আকৃতি অশোক স্তম্ভৰ সদৃশ, কিন্তু অশোক স্তম্ভৰ দৰে চক্ৰটো নাই। প্ৰবাদ আছে এই ভালুক গোসাঁই থকা বাবে বিশ্বনাথলৈ ভালুক আহিব নোৱাৰে। প্ৰকৃততে বিশ্বনাথ অঞ্চলত ভালুক নায়েই। ভালুক নোচোৱা মানুহ নাইবা চাৰ্কাছ দেখুওৱা মানুহে এই অঞ্চললৈ ভালুক অনা নাই। স্থানীয় লোকে গৰু ছাগলী বা আন কিবা মূল্যৱান বস্তু হেৰালে ভালুক গোসাঁইলৈ চাকি বন্তি আগবঢ়ায় আৰু হেৰুৱা বস্তু ঘূৰাই পায় বুলি বিশ্বাস কৰে। এই বিশ্বাসৰ বাবে বহু দূৰ দূৰণিৰ পৰা ভক্তসকল আহি চাকি বন্তি আগবঢ়াই যায়হি। ঐতিহাসিক দৃষ্টিকোণেৰে চালে মূৰ্তিটো বৌদ্ধ যুগৰ বুলি ধাৰণা কৰাৰ থল আছে। যি কি নহওক, হিন্দু ধৰ্মত দেৱ দেৱীৰ লগতে জীৱ জন্তুৰ মূৰ্তি দেখা পোৱা যায়। হয়তো ভালুক গোসাঁইও দেৱ দেৱীৰ স্থান লোৱাৰ কথাও অস্বীকাৰ কৰিব নোৱাৰি।